ইউটিউবাৰ বেহাবাই টিমৰ লগত লাগিল কাজিয়া কিন্তু কিয় কাজিয়া লাগিল আজি এই ভিডিঅ'টো সম্পূৰ্ণকৈ বুজাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব গতিকে এটা বেছি দেৰি নকৰি আজি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ কথাটো কি হ'ল যে ইউটিউবাৰ কিয় বেহাবাই টিমৰ লগত কাজিয়া লাগিল কিয় মানে বেহাবাই এৰিবলগীয়া হ'ল কি কাৰণে কাজিয়া লাগিল আজি ভিডিঅ'টো আপোনালোকক বুজাবলৈ চেষ্টা কৰিম বহুত দিন আগৰ পৰা আমি বেহাবাই চাই আহিছোঁ গতিকে বহুত দিন আগৰ পৰা আমি ইউটিউবাক চিনি পাওঁ মানে পুৰণা মানুহ হিচাপত ইউটিউবাও মানে বহুত পুৰণা হিচাপত পৰে মানে বেহাবাই হিচাপত কাৰণ বহুত দিনৰ আগৰ পৰা ইউটিউবাই বেহাবাই আউটপোষ্টত এক্টিং কৰি আছে আৰু তেওঁলোকৰ কেকেদা আছে তাৰপৰা মোহন আছে আপোনালোকে ভাল খবৰটো গম পালে যে মোহন আৰু কেকে আমাৰ মোহন দা আৰু কেকেদা অলৰেডি ঘূৰি আহিলে বেহাবাই যেহেতু এতিয়া বেহাবাইখন চাই আৰু ভাল লাগিছে কিন্তু কেকেদা ইমান বেছি টাইম দিব পৰা নাই কাৰণ কিবা চিনেমা কামত লাগি আছে কেকেদা গতিকে ইমান বেছি টাইম দিব পৰা নাই এতিয়া মোহন দাই ফুল্লি টাইম দি আছে আৰু কেকেদা হয়তো ফেব্ৰুৱাৰী মাৰ্চ মানৰ পৰা ফুল টাইম দিব কিন্তু এতিয়া অলপ চিনেমা কামত লাগি থকাৰ বাবে এতিয়া ইমান বেছি টাইম দিব পৰা নাই সেইকাৰণে মাজে মাজে ওলাব কিন্তু ৰেগুলাৰ দেখা নাপায় কেকেদাক আৰু নতুন নতুন সদায় মজা লাগিছে কাৰণ তেখেতৰ প্ৰমোশ্যন হ'ল ষ্টাৰ লাগি গ'ল দেখি গম পাইছে আপোনালোকে ভিডিঅ'টো চাই আছে বেহাবাই আৰু আপোনালোকে যদি এতিয়ালৈকে গম পোৱা নাই যে কেকেদা আৰু মোহন দা ঘূৰি আহিল তেতিয়া আপোনালোকে বেহাবাই গৈ চাওক কেকেদা আৰু মোহন দা এটা নতুন ৰূপত এণ্ট্ৰি মাৰিছে মানে আল্টিমেট আৰু এতিয়া কথাটো হ'ল কিয় কাজিয়া লাগিল ইউটিউবাৰ আচলতে চাওক ইউটিউবাৰ কাজিয়া লগা নাই মানে যিহেতু ইউটিউবাই এৰিলে বেহাবাইখন এৰাৰ বাবে বহুতে কৰি ভিডিঅ' বনাই আছে যে বেহাবাইৰ লগত কাজিয়া লাগিল একচুৱেলি বেহাবাইৰ লগত কাজিয়া লগা নাই ইউটিউবাৰ তেখেতৰ কি হ'ল তেখেতৰ আপোনালোকে হয়তো বহুতে জানেই যে তেখেতৰ পিতৃ কিমানমানৰ আগত ঢুকাইছিল গতিকে সেইকাৰণে তেখেতে বেহাবাইৰ পৰা অলপ দিনৰ কাৰণে আঁতৰি লৈছিল মানে আঁতৰিবলগীয়া হৈছিল যিহেতু তেখেতৰ পিতৃ ঢুকাইছিল গতিকে তেখেতৰ অলপ মানে মানসিক স্থিতি ইমান মানে ভাল নাছিল গতিকে তেখেতে অলপ ছুটি লৈছিল বেহাবাইৰ পৰা আৰু যিহেতু তেখেতে এতিয়া বিদু ভাই কামত লাগিলে তাৰপিছত এনেকৈ গান চান কিবা কি কামত লাগিলে গতিকে সেইকাৰণে ইমান বেছি টাইম দিব পৰা নাই তেখেতো ঘূৰি আহিব পাৰে বহুতে মানে কিবা কি বনাই আছে যে ভিডিঅ' এনে কিবা বেহাবাই টিমৰ লগত কাজিয়া লাগিল কিবা আমুক হ'ল তামুক হ'ল একো হোৱা নাই বেহাবাই টিমৰ লগত ইউটিউবাৰ তেখেতে একো হোৱা নাই আৰু প্ৰীতম ছাৰ কি হ'ল প্ৰীতম ছাৰ যিহেতু আপোনালোকে বহুতে সেইটো গম পায় তেখেতে এবাৰ থিয়েটাৰত গৈছে সেইকাৰণে বেহাবাইৰ পৰা অলপ দিনৰ কাৰণে এবছৰৰ কাৰণে তেখেত আঁতৰি আছে এবছৰৰ কাৰণে আঁতৰি আছে অহা বছৰ হয়তো দেখিবলৈ পাব তেখেতে এবাৰ থিয়েটাৰত গৈছে তাৰ নেক্সট বছৰৰ পৰা হয়তো দেখা পাব প্ৰীতম দাকো গতিকে ইমানেই পুৰণা মানুহবোৰ একদম লাহে লাহে ঘূৰি আহিব আপোনালোকে চিন্তা নকৰিব যিহেতু তেখেতসকলেও ব্যক্তিগত কাম থাকে ন সেইকাৰণে অলপ আঁতৰি আছে বেহাবাইৰ পৰা বাকী এতিয়া কেকেদা আৰু মোহন দাটো আহিলে এতিয়া বহুত বেছি ভাল লাগিব আপোনালোকে কেনেকুৱা পাইছে চাই জনাব গতিকে আজি ভিডিঅ'টো ইমানেই যদি ভিডিঅ' চাই ভাল লাগিলে এটা লাইক কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ বাই বাই